যিটো মাটি লৈ কাজিয়া সেই মাটিটো এগেইনষ্টত আপোনাৰ এটা টাইটেল শ্বুট ইস্কৰ আলী আৰু হালিমন বিবি কৰিলে 2022ত এই মাটিৰ এগেইনষ্টত। পিছত আনোৱাৰা বেৱাই আকৌ 2023ত সিহঁতে চিভিল শ্বুট কৰিলে সেই মাটিটোত। এতিয়া ধৰক সিহঁতে চিভিল কেছ কৰিলে, আমি কৈছোঁ আইনত যদি তহঁতে মাটি পোৱা তহঁতে কোৰ্টত গৈছে আমি মাটি দি দিম, ক'ব লগা নাই। কিন্তু তথাপি সিহঁতে আজি আহি আইন হাতত তুলি লৈ এই বেড চেড যিবিলাক আছে গোটেই মাখা কাটি লণ্ডভণ্ড কৰি দিলে। আকৌ ঘৰটো আছে, পেট্ৰল লৈ আহিছিল, জ্বলাই দিব খুজিছিলে সিদিনা। তাৰপিছত আমি বাধা দিয়া নাই, আমাৰ লগত ভিডিঅ' ফুটেজো আছে। তথাপি আমি সিদিনা থানাত গ'লোঁ, থানাত যাই পেলাই আমি এজাহাৰ এখন দিলোঁ। দিয়াৰ পিছত ছাৰে ক'লে ঠিক আছে, সিহঁতকো মাতিলে আমাকো মাতিলে, ক'লে যে ঠিক আছে তহঁতে দুটা পাৰ্টি যদি তহঁতে কেছ কৰছা, কেছত যিটো ৰায় হ'ব সেই হিচাপত তহঁতে পাবি, কিন্তু এতিয়া তহঁতে আইন হাতত তুলি নলবি। কিন্তু দুৰ্ভাগ্য সিহঁতে আকৌ বেৰ চেৰ দিবৰ কাৰণে পুৰা ৰেডি হৈ আছে এই মাটিটোত, মানে কাজিয়াটো ডাঙৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু এই যে চাওক, মই দেখাব পাৰো এই যে তেওঁলোকে মানে অভিযোগ দিছে তেওঁলোকৰ যিজন দেউতা আছে, দেউতা 66 বিঘা মাটি আছে, 66 বিঘা মাটি আপোনালোকে সকলোখিনি লৈছে, তেওঁলোকে অনলি 1.83 লেচা তেওঁলোকে নহয় নহয়, এইটো মোৰ লগত ডকুমেন্ট আছে, কিমানখিনি আছে তাৰ লগত সবখিনি আছে, দেখাব পাৰিম। তেওঁলোকৰ ডকুমেন্ট সব আছে মোৰ লগত। টাইটেল শ্বুটত আপোনাৰ নুৰুল দেৱানীৰ 21 বিঘা মাটি টাইটেল শ্বুট কেছ হৈ আছে, এভৰিথিং মাটি। তেওঁলোকে মেডিকৰণৰ কাগজ দেখাইছে, সব আছে। আমাৰ সিহঁতৰ যিটো আছে আমাৰ এইটো তাতে আছে। এইটো ভুল কাৰ তেনেহ'লে? আপোনালোকে সিহঁতৰটো ভুল চাওক, আপুনি 1.4 বিঘা মাটি দেখাইছে, কিন্তু আমাৰ লগত এইটো নুৰুলৰ ৰিপৰ্ট 1.83 লেচা লিখা। নুৰুল দেৱানীৰ আপুনি কি লাগে? মোৰ নাতি, মোৰ বাবা আছিল, এই টেনচনৰ কাৰণে প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল, ঘৰত পৰি আছে মাটিৰ সম্পত্তিৰ কাজিয়াৰ কাৰণে। নুৰুল দেৱানী আপোনাৰ এটা আছিল? মোৰ দেউতা আছে, আজিলৈকে জিন্দা আছে, কিন্তু মানুহটো এই টেনচনৰ কাৰণে প্ৰেছাৰ ষ্ট্ৰক হ'ল। নুৰুল দেৱানী কিমানখিনি মাটি আছে? নুৰুল দেৱানী মাটি আছে 21 বিঘা টোটাল। টোটাল 21 বিঘা মাটি আছে। নুৰুল দেৱানীৰ মানে স্ত্ৰী কেইজন আছিল? স্ত্ৰী দুজন আছিল। প্ৰথম পক্ষ কিমানখিনি পাইছে? প্ৰথম পক্ষ নুৰুল দেৱানীৰ নিজা সম্পত্তি পোৱা নাছিল, বাপেকৰ। আপোনালোকে ডকুমেণ্টছ চাব পাৰে। তাৰপিছত আপোনাৰ মোৰ দেউতা আটা 1999 চনত ঢুকালে। তাৰপিছত মাটি যিখিনি থাকিল গোটেইখিনি ফেমিলিয়ে টাইটেল শ্বুট হিচাপত ভাগ ভাগি কৰি ল'ল, কিন্তু সেই ভাগাভাগিটো নামানে কিয়, যাৰ কাৰণে আকৌ টাইটেল শ্বুট কেছ কৰিলে ইস্কৰ আলী মোৰ দেউতা আৰু হালিমন বিবি, যাতে বস্তুটো সমান সমানকৈ ভাগাই দিব পাৰে গভৰ্ণমেণ্টৰ তৰফৰ পৰা। কিন্তু সিহঁতে কি কৰিলে, এই চাওক এইটো মোৰ খুৰী পিহি মাটি ভগাই দিছিলে, ৰাজহুৱা মানুহ হিচাপত ভগাই দিলে, ফেমিলি পাৰ্টিশ্যন হিচাপত। এইটো মোৰ এটা ডাঙৰ পিচি, তাৰ সিফালেতো আনিছুৰ ৰহমান আনোৱাৰা বেৱা, তাৰ সিফালে আছিল বাৰনেচা, এইটো মোৰ আছিল। সেই মাটিটো লৈ আজি কাজিয়া লগা সৃষ্টি হৈছে, ডাঙৰ এটা কাজিয়া। কিন্তু সিহঁতে যিটো কৈছে যে 36 কিমান ক'লে আপোনালোকে, এখেতৰ অভিযোগ 66 বিঘা মাটি নহয়, সিহঁতে যদি দেখাব পাৰে 66 বিঘা ডকুমেণ্টছ মোৰ নুৰুল দেৱানী আটাৰ আমাৰ হাতত আছে, কিমানখিনি মাটি আছে গোটেইবিলাক ডকুমেণ্টছ আছে। 21 বিঘা মাটি নুৰুল দেৱানীৰ আছিল, নুৰুল শেখ। যদি 21 বিঘা মাটি হয় তেনেহ'লে ধৰকচোন সেই হিচাপত পাৰ্টিশ্যন হিচাপত টাইটেল শ্বুট কেছ কৰা আছে, যাতে সমান সমান ভাগাভাগি হয়। 21 বিঘাৰ মাজত দুয়ো পক্ষে সমান সমানকৈ ভগাব পাৰে। নুৰুল দেৱানীৰ ল'ৰা ছোৱালী কেইজন আছিল? নুৰুল দেৱানী এটা পক্ষৰ আছিল 2টা ল'ৰা 3টা ছোৱালী। কেইজন আছিল ল'ৰা ছোৱালী মিলি কেইজন আছিল? ল'ৰা ছোৱালী আপোনাৰ ল'ৰা 4টা, ছোৱালী হ'ল 4টা, আৰু এজন মোৰ দাদী আছে আপি। এখেতে কেইবিঘা পাইছিল? তেখেতে ধৰক আপোনাৰ মোৰ আইতা যিটো 1.8 বিঘা মাটি সিহঁতে নামজাৰি কৰি লৈছে, কিন্তু দখলত তাৰ 85 লেচা মাটি আছিল, কিন্তু গোটেইখিনি মিলি সিহঁতৰ নামত নামজাৰি কৰি লৈছে অকলে, কিন্তু অথচ ফিল্ডত সবাই ভাগাভাগি কৰি আছে।